হেল্ল' ক্লাছ 10 ওয়ালক কি খবৰ এইটো ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথছৰ অনুশীলনী 2.3 2 নম্বৰৰ কুৱেশ্যনবোৰ সলভ কৰিম আগৰ ভিডিঅ'ত আমি 1 নম্বৰৰ কুৱেশ্যনবোৰ সলভ কৰিছো যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহলে ভিডিঅ'টো চাই লবা আৰু মোৰ চেনেল যদি নতুন আহিছা তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দিছে চাওক দ্বিতীয় বহুপদটোক মানে ইয়াত কেইটা বহুপদ আছে এটা দুটা আমি এই দ্বিতীয় বহুপদটোক কি কৈছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি মানে এই দ্বিতীয় বহুপদটোক আমি প্ৰথম বহুপদেৰে হৰণ কৰিব লাগে তাৰ পিছত কি কৈছে প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো এই বহুপদটো প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা মানে আমি এই বহুপদটোক এই বহুপদেৰে হৰণ কৰিব লাগে তাৰ পিছত আমি ক'ব লাগে যে এই বহুপদটোৰ এটা উৎপাদক হয় নে নহয় এইটো ক'ব লাগে এতিয়া এই বহুপদটোৰ এটা উৎপাদক হ'ব নে নহয় এইটো আমি কেনেকৈ গম পাম যেতিয়া আমি এই বহুপদেৰে এই বহুপদটোক হৰণ কৰিম আৰু যদি আমাৰ বাকহে শূন্য ওলাই যায় তেন্তে আমি ক'ব পাৰিম এই বহুপদটোৰ এটা উৎপাদক হৈছে এই বহুপদটো তেনেহলে এতিয়া আমি প্ৰথমে হৰণ কৰো এতিয়া 2ৰ 1 নম্বৰ কুৱেশ্যনটো চাওক এইটো হৈছে আমাৰ প্ৰথম বহুপদ আৰু এইটো হৈছে আমাৰ দ্বিতীয় বহুপদ এতিয়া আমাৰ প্ৰথম বহুপদেৰে দ্বিতীয় বহুপদক হৰণ কৰিব লাগে গতিকে মই প্ৰথম বহুপদটো বাহিৰত লিখিছো দ্বিতীয় বহুপদটো মই ভিতৰত লিখিছো এতিয়া এইবিলাক কেনেকৈ হৰণ কৰে চাওক আমি কি কৰিম প্ৰথমে আমি প্ৰথম বহুপদৰ প্ৰথম পদ আৰু দ্বিতীয় বহুপদৰ প্ৰথম পদটো চাম ইয়াত কি আছে ইয়াত ই হৈছে টি স্কয়াৰ আৰু এইটো হৈছে 2t টু দি পাৱাৰ 4 এতিয়া আমি এনেকৈতো ক'ব নোৱাৰিম কি সংখ্যা পূৰণ কৰিলে এইটো হ'ব গতিকে আমি কি কৰিম এইটোৰে এইটো ভাগ কৰিম নহলে এনেকুৱা সিম্পলি বুজি পাবা চাওক ইয়াত প্ৰথমে আছে টি স্কয়াৰ আৰু ইয়াত কি আছে 2t টু দি পাৱাৰ 4 মানে ইয়াত আছে টি কেইটা চাৰিটা ইয়াত টি কেইটা আছে দুটা আছে ইয়াত চাৰিটা ইয়াত দুটা ইয়াত টি কেইটা কম দুটা কম গতিকে মই ইয়াত লিখিম টি স্কয়াৰ তাৰপিছত ইয়াত আছে 2 ইয়াত 2 নাই গতিকে মই ইয়াত লিখিম 2 বুজি পাইছা মই ইয়াত কি লিখিম 2 লিখিম যদি এনেকৈ বুজি পাইছা তেনেহলে ভাল কথা যদি বুজা নাই তেনেহলে তুমি বাঙ্গি কৰিব পাৰিবা মানে এইটো দি এইটো হৰণ কৰিব লাগে গতিকে আমি কি কৰিম এইটো ওপৰত ৰাখিম টি টু দি পাৱাৰ 4 আৰু তলত লিখিম টি স্কয়াৰ এইটো হৰণ কৰিব লাগে এতিয়া চোৱা টি দুটা কাটিলো ইয়াত টি চাৰিটা আছে দুটা কাটি যাব টি দুটা থাকিব আৰু দুইটো থাকিব বুজি পাইছা এতিয়া আমি কি কৰিম এই 2t স্কয়াৰেৰে এই দুইটাক পূৰণ কৰিম এতিয়া পূৰণ কৰিলে কি হ'ব চাওক আমি পূৰণ কৰিম 2t স্কয়াৰেৰে এই দুইটাক পূৰণ কৰিব লাগে এইটো কি t স্কয়াৰ মাইনাছ 3 এতিয়া পূৰণ কৰা 2 1 গুণ 2 t স্কয়াৰৰ লগত পূৰণ কৰিলে পাৱাৰ দুইটা প্লাছ হ'ব 2 2 4 প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 আৰু t স্কয়াৰ 6t স্কয়াৰ এতিয়া আমি পূৰণ কৰি কি পাইছো 2t টু দি পাৱাৰ 4 মাইনাছ 6t স্কয়াৰ এতিয়া 2t টু দি পাৱাৰ 4 টো কত বহিব এইটো তলত বহিব 2t টু দি পাৱাৰ 4 ৰ তলত বহিব আৰু মাইনাছ কি আছে 6t স্কয়াৰ এইটো ইয়াৰ তলত বহিব নোৱাৰিব কিয়নো এইটোৰ ওপৰত কিউব আছে এইটো এতিয়া স্কয়াৰ ইয়াৰ তলত আছে গতিকে ইয়াত বহিব মাইনাছ 6t স্কয়াৰ এতিয়া প্লাছ থাকিলে কি হয় মাইনাছ হয় মাইনাছ থাকিলে প্লাছ হয় এতিয়া আমি চোৱা এইটো আমি কাটিব পাৰিম ইয়াত কি থাকিল ইয়াত থাকিল 3t কিউব আৰু ইয়াত চোৱা ইয়াত আছে মাইনাছ 2t স্কয়াৰ আৰু ইয়াত আছে প্লাছ 6t স্কয়াৰ মানে ইয়াত আছে 6টা প্লাছ t স্কয়াৰ আৰু ইয়াত আছে মাইনাছ 2টা t স্কয়াৰ এতিয়া 6ৰ পৰা 2 গলে কি হ'ব 4 হ'ব 4t স্কয়াৰ তাৰপিছত আছে মাইনাছ 9t মাইনাছ 12 এতিয়া আকৌ আমি সেম স্টেপবিলাক ৰিপিট কৰিম ইয়াৰ প্ৰথম পদ আৰু ইয়াৰ প্ৰথম পদটো চাওক ইয়াৰ প্ৰথম পদ আছে টি স্কয়াৰ আৰু ইয়াত আছে 3t কিউব ইয়াত টি আছে 3টা আৰু ইয়াত টি আছে কেইটা ইয়াত টি আছে 2টা এতিয়া ইয়াত টি কেইটা কম এটা কম গতিকে আমি এটা টি লিখিম গতিকে আমি কি লিখিম এটা টি লিখিম তাৰপিছত চোৱা ইয়াত 3 আছে ইয়াত 3 নাই গতিকে আমি ইয়াত 3 লিখিম আৰু ইয়াত চোৱা প্লাছে প্লাছ এতিয়া আকৌ কাম কি আমাৰ এইটো দি আমি এই দুইটাক আকৌ পূৰণ কৰিম আমি সেম স্টেপ ৰিপিট কৰিম
3 2 দি এইটুক পূৰণ কৰিম 3 2 দি কি কৰিম এইটুক পূৰণ কৰিম t স্কয়াৰ - 3 পূৰণ কৰিম তে পূৰণ কৰিলে কি হ'ব চাওক 3 t আৰু t স্কয়াৰ পূৰণ কৰিলে কি হ'ব t কিউব হ'ব প্লাসে মাইনাসে মাইনাস 3 3 গুণ 9 9 t কি পাইছো আমি 90 পাইছো এতিয়া 3 t কিউব কাৰ তত বহিব ইয়াৰ তত বহিব 3 t কিউব আৰু 90 মাইনাস 90 কাৰ তত বহিব ইয়াৰ তলত মাইনাস 90 প্লাস কি হ'ব মাইনাস হ'ব মাইনাস কি হ'ব প্লাস হ'ব চিনবোৰ চেঞ্জ হ'ব এটা সো এইটো কাটি যাব এইটো কাটি যাব থাকিব কি 4 t স্কয়াৰ মাইনাস 12 এইটো থাকিব এতিয়া চোৱা এইবিলাক ইয়াৰ ৰাফ অংক হয় এটা চোৱা ইয়াত আছে t স্কয়াৰ আৰু ইয়াত আছে 4t স্কয়াৰ মানে ইয়াত t স্কয়াৰ দুটা ইয়াত t স্কয়াৰ দুটা আছে মিলি আছে আৰু ইয়াত কি আছে 4 আছে ইয়াত 4 নাই গতিকে আমি ইয়াত 4 দিম আৰু এইটো কি হ'ব প্লাস 4 হ'ব কিয়নো প্লাসে প্লাস এতিয়া আকৌ সেম স্টেপ ৰিপিট হ'ব এতিয়া সো তুমি ডাইৰেক্ট কৰিব পাৰা এই 4 ৰে কি কৰা এই দুইটাক পূৰণ কৰিব লাগে নহয় গতিকে আমি ডাইৰেক্ট পূৰণ কৰিব পাৰিম চোৱা 4 লগত t স্কয়াৰ পূৰণ কৰিলে 4t স্কয়াৰ আৰু প্লাসে মাইনাসে মাইনাস 4 ৰ লগত 3 পূৰণ কৰিলে 4 3 গুণ কি হ'ব 12 হ'ব এতিয়া আমাৰ কাম কি চিনবোৰ চেঞ্জ কৰিম প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস এতিয়া সো এইটো কাটি যাব এইটো কাটি যাব থাকিব কি 0 এতিয়া চাওক এতিয়া আমাৰ বাখে কিমান ওলাইছে 0 ওলাইছে গতিকে আমি কি ক'ব পাৰিম এই বহুপদটোৰ এইটো এটা উৎপাদক হয় কাৰণ বাখে 0 ওলাইছে এতিয়া চাওক মই কি লিখিছো এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় কাৰণ এই হৰণ কৰাৰ পিছত বাখে 0 পাইছো এতিয়া 2 নম্বৰ কোৱেশ্চনটো চাওক ইয়াৰ প্ৰথম বহুপদটো হৈছে এইটো আৰু দ্বিতীয় বহুপদটো হৈছে এইটো গতিকে মই প্ৰথম বহুপদটো বাহিৰত লিখিছো কিয়নো এইটো দি দ্বিতীয় বহুপদটোক হৰণ কৰিব লাগে এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ প্ৰথম পদটো চাম আৰু ইয়াৰ প্ৰথম পদটো চাম ইয়াত কি আছে ইয়াত আছে x স্কয়াৰ আৰু ইয়াত আছে 3x টু দি পাৱাৰ 4 মানে ইয়াত x আছে 4টা ইয়াত x আছে 2টা ইয়াত x কেইটা কম 2টা x কম গতিকে মই ইয়াত লিখিম x স্কয়াৰ ইয়াত আছে 3 ইয়াত নাই 3 গতিকে মই ইয়াত লিখিম 3 এতিয়া আমি এই 3x স্কয়াৰে এই তিনিটাক পূৰণ কৰিম এতিয়া আমি এইটোক পূৰণ কৰো 3x স্কয়াৰে পূৰণ কৰিব লাগে এইটোক x স্কয়াৰ প্লাস 3x প্লাস 1 টুক পূৰণ কৰিব লাগে আমি পূৰণ কৰো সো কি হ'ব 3 1 গুণ 3 আৰু ইয়াত আছে x স্কয়াৰ ইয়াত আছে x স্কয়াৰ কি হ'ব x টু দি পাৱাৰ 4 হ'ব তাৰ পিছত প্লাস 3 3 গুণ 9 3 3 গুণ 9 ইয়াত আছে x স্কয়াৰ আৰু ইয়াত আছে x কি হ'ব x কিউব হ'ব তাৰ পিছত প্লাসে প্লাস 3x স্কয়াৰ 1 গুণ 3x স্কয়াৰ এতিয়া আমি এইটো পূৰণ কৰি কি পাইছো এতিয়া আমি এইটো পূৰণ কৰি পাইছো 3x টু দি পাৱাৰ 4 পাইছো কি পাইছো 3x টু দি পাৱাৰ 4 গতিকে 3x টু দি পাৱাৰ 4 কত বহিব এই 3x টু দি পাৱাৰ 4 ৰ তলত বহিব তাৰ পিছত আমি কি পাইছো আমি পাইছো প্লাস তাৰ পিছত আমি পাইছো প্লাস 9x কিউব পাইছো এতিয়া x কিউব কত আছে ইয়াত আছে গতিকে ইয়াৰ তলত বহিব প্লাস 9x কিউব তাৰ পিছত আমি কি পাইছো আৰু প্লাস 3x স্কয়াৰ ইয়াত x স্কয়াৰ কত আছে ইয়াত আছে গতিকে ইয়াৰ তলত বহিব প্লাস 3x স্কয়াৰ আমি কি কৰিম চিনবোৰ চেঞ্জ কৰিম প্লাস থাকিলে মাইনাস প্লাস থাকিলে মাইনাস প্লাস থাকিলে মাইনাস এতিয়া চোৱা ইয়াত আছে 3x টু দি পাৱাৰ 4 ইয়াত আছে 3x টু দি পাৱাৰ 4 এইটো এতিয়া আমি কাটিব পাৰিম ইয়াত চোৱা ইয়াত আছে প্লাস 5x কিউব ইয়াত আছে মাইনাস 9x কিউব ইয়াত আছে 5টা x কিউব আৰু ইয়াত আছে মাইনাসত 9টা x কিউব এতিয়া মাইনাস 9টা x কিউবৰ পৰা 5টা x কিউব গলে কিমান থাকিব মাইনাস 4টা x কিউব থাকিব তাৰপিছত আছে মাইনাস 7x স্কয়াৰ আৰু ইয়াত কি আছে ইয়াত আছে মাইনাস 3x স্কয়াৰ মানে এইটো বাহি কিমান হ'ব মাইনাস
10 স্কোয়ার হ'ব প্লাস 2x টো নামি যাব 2x প্লাস 2 এতিয়া আকৌ সেম স্টেপবিলাক ৰিপিট হ'ব ইয়াত চোৱা ইয়াত কি আছে x স্কোয়ার ইয়াত আছে মাইনাস 4x কিউব মানে ইয়াত x আছে দুটা ইয়াত x আছে কেইটা তিনিটা ইয়াত x কেইটা কম এটা x কম গতিকে আমি এটা x লিখিম ইয়াত চোৱা ইয়াত আছে 4 ইয়াত 4 নাই গতিকে আমি 4 টো দিম এটা চোৱা ইয়াত প্লাস এ মাইনাস 2 দিছো এতিয়া আমাৰ কাম কি আমি এই 4x ৰে এই মাইনাস 4x স্কয়ারে আমি কি কৰিম এইটুক পূৰণ কৰিম তেনে আমি কৰো মাইনাস 4x ৰে পূৰণ কৰিব লাগে এইটুক পূৰণ কৰো x স্কয়ার প্লাস 3x প্লাস 1 এটা সব পূৰণ কৰিলে কি হ'ব প্লাস এ মাইনাস 4 গুণ 4 আৰু স্কয়ার পূৰণ কৰিলে কি হ'ব x আৰু x স্কয়ার পূৰণ কৰিলে x কিউব প্লাস এ মাইনাস 4 লগত 4 3 গুণ 12 x x পূৰণ কৰিলে x স্কয়ার 12x স্কয়ার মাইনাস এ প্লাস এ মাইনাস 4x ৰ লগত 1 পূৰণ কৰিলে 4x আমি কি পাইছো মাইনাস 4x কিউব মাইনাস 12x স্কয়ার মাইনাস 4x এতিয়া এই মাইনাস 4x কিউব টু কত বহিব এই মাইনাস 4x কিউবৰ তলত তাৰপিছত কি আছে মাইনাস 12x স্কয়ার ইয়াত আছে x স্কয়ার গতিকে তাত বহিব মাইনাস 12x স্কয়ার তাৰপিছত কি আছে মাইনাস 4x এইটো আহি এইটো প্লাস 2x ৰ তলত বহিব মাইনাস 4x এতিয়া আমাৰ কাম কি চিনবোৰ চেঞ্জ মাইনাস থাকিলে প্লাস মাইনাস থাকিলে প্লাস মাইনাস থাকিলে প্লাস কৰিছো এতিয়া চাওক ইয়াত মাইনাস 4x কিউব আছে আৰু এইটো তো কাটি যাব ইয়াত মাইনাস 10x স্কয়ার মাইনাস 10x স্কয়ার আছে ইয়াত প্লাস 12x স্কয়ার আছে এতিয়া 12 ৰ পৰা 10 গলে কিমান থাকিব 2 আৰু x স্কয়ার সো ইয়াত কি আছে প্লাস 2x আছে ইয়াত প্লাস 4x আছে এটা কি হ'ব প্লাস 6x হ'ব তাৰপিছত প্লাস 2 এতিয়া আকৌ সেম স্টেপ ৰিপিট হ'ব ইয়াত কি আছে x স্কয়ার আছে আৰু ইয়াত কি আছে 2x স্কয়ার আছে ইয়াত 2x স্কয়ার এতিয়া সো ইয়াত x দুটা আছে ইয়াত x দুটা আছে এতিয়া তো x দুটা ইয়াত মিলি আছে এতিয়া ইয়াত সো ইয়াত 2 আছে ইয়াত 2 নাই গতিকে আমি ইয়াত 2 দিম আৰু ইয়াৰ সন্মত প্লাস ইয়াৰ সন্মত প্লাস গতিকে এইটো প্লাস হ'ব এতিয়া আমি কি কৰিম এই 2 ৰে এই তিনিটাক আকৌ পূৰণ কৰিম গতিকে আমি পূৰণ কৰো 2 ৰে এই তিনিটাক পূৰণ কৰো x স্কয়ার প্লাস 3x প্লাস 1 পূৰণ কৰিব লাগে পূৰণ কৰো 2 লগত x স্কয়ার পূৰণ কৰিলে কি হ'ব 2x স্কয়ার প্লাস 2 ৰ লগত 3 পূৰণ কৰিলে 2 3 গুণ 6 আৰু x আছে প্লাস 2 1 গুণ 2 এতিয়া আমি পূৰণ কৰি কি পাইছো 2x স্কয়ার 2x স্কয়ার 2 স্কয়ার লগত বহিব তাৰপিছত প্লাস 6x 6 স্কয়ার তলত বহিব তাৰপিছত আছে প্লাস 2 প্লাস 2 তলত বহিব এতিয়া চোৱা এইটো চিনবোৰ চেঞ্জ কৰি দিম এতিয়া এইটো কাটি যাব এইটো কাটি যাব এইটো থাকিব কি শূন্য এতিয়া আমি বাখে কি পাইছো শূন্য পাইছো চাওক মই কি লিখিছো এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় এইটোই হৈছে আমাৰ আনসাৰ এতিয়া 2 ৰ 3 নম্বৰ কোৱেশ্চনটো চাওক এইটো হৈছে প্ৰথম বহুপদ আৰু এইটো হৈছে দ্বিতীয় বহুপদ গতিকে মই প্ৰথম বহুপদটো বাহিৰত লিখিছো দ্বিতীয় বহুপদটো ভিতৰত লিখিছো কাৰণ প্ৰথম বহুপদৰে দ্বিতীয় বহুপদটো হৰণ কৰিব লাগে গতিকে আমি হৰণ কৰো চোৱা আমি প্ৰথমে কি কৰিম এই প্ৰথম বহুপদৰ প্ৰথম পদটো আৰু দ্বিতীয় বহুপদৰ প্ৰথম পদটো চাম ইয়াত কি আছে ইয়াত x কিউব আছে মানে x তিনিটা আৰু ইয়াত x টু দি পাৱাৰ 5 মানে x পাঁচটা ইয়াত x কেইটা কম x দুটা কম গতিকে মই লিখিম x স্কয়ার তাৰপিছত মই কি কৰিম এই x স্কয়াৰ এই তিনিটাক পূৰণ কৰিম তেনে আমি এতিয়া পূৰণ কৰো x স্কয়াৰ পূৰণ কৰিব লাগে x কিউব মাইনাস 3x প্লাস 1 ক পূৰণ কৰিব লাগে পূৰণ কৰিলে কি হ'ব x টু দি পাৱাৰ কি হ'ব এইটো কি হ'ব পাৱাৰ প্লাস হয় গতিকে 5 হ'ব প্লাস মানে মাইনাস x স্কয়াৰ লগত 3x পূৰণ কৰিলে কি হ'ব 3x কিউব হ'ব ইয়াৰ পাৱাৰখিনি প্লাস হৈ আছে প্লাস প্লাস x স্কয়াৰ লগত 1 পূৰণ কৰিলে
কি পাম আমি x স্কোয়াৰ পাম এতিয়া আমি পূৰণ কৰি কি পাইছোঁ টু দি পাৱাৰ 5 টো x টু দি পাৱাৰ 5ৰ তলত বহিব তাৰপিছত -3x কিউব ইয়াত x কিউব আছে গতিকে ইয়াত বহিব -3x কিউব তাৰপিছত +x স্কোয়াৰ তাৰ তলত বহিব +x স্কোয়াৰ তাৰপিছত আমি চিনবোৰ চেঞ্জ কৰিম প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ প্লাছ থাকিলে মাইনাছ এতিয়া চোৱা এইটো কাটি যাব ইয়াত চোৱা প্লাছত আছে 3x কিউব কিন্তু মাইনাছত আছে 4x কিউব গতিকে আমাৰ এটা মাইনাছত এটা x কিউবটো থাকি যাব গতিকে -x কিউব ইয়াত চোৱা এইটোতো কাটি যাব তাৰপিছত থাকিল কি তাৰপিছত থাকিল +3x তাৰপিছত থাকিল +1 এতিয়া চোৱা ইয়াতো x কিউব ইয়াতো x কিউব এতিয়াতো এইটো মিলি আছে এতিয়াতো ইয়াতো x তিনিটা ইয়াতো x তিনিটা মিলি আছে গতিকে ইয়াত কি বহিব ইয়াত 1 বহিব মানে চোৱা মানে এইটো দি এইটো ভাগ কৰিব লাগে নহয় গতিকে চোৱা এইটোক -x কিউব ওপৰত লিখিছোঁ তলত x কিউব মানে এইটো যদি কাটো x কিউব একগুণ x কিউব একগুণ মানে কি হ'ব 1 হ'ব নহয় -1 মানে এইটো মিলি আছে নহয় গতিকে 1 হ'ব আৰু এতিয়া -1 কেনেকৈ হ'ব প্লাছে মাইনাছে মাইনাছ এতিয়া আমি -1 এৰে আকৌ এই তিনিটাক পূৰণ কৰিম এতিয়া পূৰণ কৰিম চাওক -1 দি আমি কি কৰিব লাগে এই তিনিটাক পূৰণ কৰিব লাগে এইটো কি x কিউব -3x + 1ক পূৰণ কৰিব লাগে এতিয়া আমি পূৰণ কৰোঁ মাইনাছে প্লাছে -x কিউব মাইনাছে মাইনাছে প্লাছ কি হ'ব 3x মাইনাছে প্লাছে -1 গুণ 1 হ'ব এতিয়া এইটো মই কি পাইছোঁ -x কিউব পাইছোঁ কাৰ তলত বহিব ইয়াৰ -x কিউব আৰু আছে কি +3x কাৰ তলত বহিব +3xৰ তলত বহিব আৰু -1 -1ৰ তলত বহিব এতিয়া আমি কি কৰিম চিনবোৰ চেঞ্জ কৰিম মাইনাছ থাকিলে কি কৰিম প্লাছ প্লাছ থাকিলে মাইনাছ মাইনাছ থাকিলে প্লাছ এতিয়া চোৱা এইটো কাটি যাব এইটো কাটি যাব এতিয়া +1 আৰু +1 কিমান হ'ব 2 হ'ব এতিয়া আমি বাকশেষটো শূন্য পোৱা নাই আমি বাকশেষ 2 পাইছোঁ গতিকে ইয়াৰ উৎপাদক এইটো নহ'ব কিয়নো আমাৰ বাকশেষ শূন্য ওলোৱা নাই এতিয়া চাওক আমি কি লিখিছোঁ এতেকে প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক নহয় কিয়নো ইয়াৰ বাকশেষ শূন্য ওলোৱা নাই গতিকে এইটো হৈছে আমাৰ আনসাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু মোৰ চেনেল যদি নতুন আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক